খুমটাই বাদুলিপাৰ বুঢ়ালিকচন গাঁৱৰ এগৰাকী বিবাহিতা মহিলাৰ নিৰুদ্দেশ। বাদুলিপাৰ বুঢ়ালিকচন গাঁৱৰ মহিলাগৰাকী কিছুদিনৰ পৰা নিৰুদ্দিষ্ট হৈ থকাত সমগ্ৰ অঞ্চলটোত এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ। বুঢ়ালিকচন গাঁৱৰ মহম্মদ আব্দুল ৰহমানৰ পত্নী মামু বেগম নামৰ 38 বছৰীয়া মহিলাগৰাকী বিগত 2 সপ্তাহ ধৰি নিৰুদ্দেশ হৈ আছে। নিজ ঘৰৰ পৰাই পুৱতি নিশা নিৰুদ্দেশ হোৱা মহিলাগৰাকীক বৰ্তমানলৈকে পোৱা নাই কোনো সন্ধান। দুটিকৈ সন্তানৰ মাতৃ মামু বেগমৰ কোনো সন্ধান নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ সদস্যসকল। নিৰুদ্দেশ হোৱা মামু বেগমৰ এগৰাকী 18 বছৰীয়া কন্যা আৰু 12 বছৰীয়া পুত্ৰৰ সৈতে স্বামীৰ চকুত কেৱল এতিয়া চকুলুনি কৰিছে। আনহাতে নিৰুদ্দেশ হোৱা দিনাৰ পৰাই সম্বন্ধীয় সকলো লোকৰ ঘৰত খবৰ কৰিছে যদিও কোনো সংভেদ নোপোৱাত পৰিয়ালটোৱে দেৰগাঁও আৰক্ষীৰ এতিয়া কাষ চাপিছে। দেৰগাঁও আৰক্ষীয়েও বিচাৰ খোচাৰ কৰিছে যদিও বৰ্তমানলৈকে মহিলাগৰাকীৰ কোনো সন্ধান পোৱা নাই। কোনো সদাশয় লোকে এই মহিলাগৰাকীক দেখা পায় তেন্তে স্বামীৰ 9954835422 ফোন নম্বৰত যোগাযোগ কৰি খবৰ দিবলৈ অনুৰোধ জনাইছে। এতিয়া পৰিয়ালটোত কেৱল এক চকুৰে পাত নেদেখা হৈছে লোকসকলৰ। এনেধৰণে খুমটাই বাদুলিপাৰ বুঢ়ালিকচন গাঁৱৰ এগৰাকী মহিলা নিৰুদ্দেশ হোৱাৰ পাছতেই সমগ্ৰ বাদুলিপাৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। আজি কিছুদিনৰ পৰা মোৰ পত্নী মিছ মামু বেগম মোৰ ঘৰৰ পৰা কিছুদিন আগৰ নিৰুদ্দেশ হ'ল। ৰাতিপুৱাৰ পৰা মই গম পাওঁ যে মানুহজনী নাই বিচনাত। গোটেই বিচাৰ কুচাৰ কৰি আজি ভালেমানি নহ'ল, ভালেমানি মানে হ'ল আৰু 2 সপ্তাহমান। তাৰপিছত বিচাৰিছোঁ গোটেই পাম বুলি পুলিচ প্ৰশাসনকো দিলোঁ। একেটাই কথাই কৈছে বোলে আমি বিচাৰ কুচাৰ কৰি আছোঁ, আপোনালোকক বিচাৰ উপায় নাই। এতিয়া আজিলৈকে পোৱা নাই, আজিলৈকে নাই পোৱা। সেইকাৰণে আপোনালোকৰ সহায় লৈছোঁ। তেখেতসকলক আহ্বান জনাইছোঁ এইটোৱে, আমি নাম্বাৰ দিম, সেই নম্বৰত যোগাযোগ কৰক, আমাক মানে সহায় কৰক। আৰু কাৰণ যিহেতু ছোৱালীজনী মোৰ আছে 18 বছৰ, ল'ৰাটো 12 বছৰ, ছোৱালীজনী কলেজত পঢ়ি আছে। তাই মানে মুখলৈ চাই আপোনালোকে সহায় কৰক। আৰু গোটেই পৰিয়ালটো চিন্তিত কৰি আছে আমাৰ মানে গোটেই মা কান্দি আছে। সৰু ভাইটি ল'ৰাটো এতিয়া স্কুলৰ পৰা আহিব, তাই মানে ভাত পানী এৰি দিছে খাবলৈ। এতিয়া মানে তাই মানে তেনেকুৱা নহয়, তাই কিবা দুষ্ট চকত পৰিছে নেকি মোৰ সম্ভৱ। কিমান বয়স হৈছে মানুহ? তাই এতিয়া 38 চলি আছে। বিয়া হোৱা 20 বছৰ হ'ল, ছোৱালীজনী 18 বছৰ। গতিকে এতিয়া মানে কোনো সম্ভেদ পোৱা নাই, একো সম্ভৱ পোৱা নাই। বাদুলিপাৰ বুঢ়ালিকচন গাঁৱৰ অন্তৰ্গত মহম্মদ আব্দুল ৰহমান, তেখেতৰ পত্নী মিছ মামু বেগম, তেখেত আজি কিছুদিন ধৰি নিৰুদ্দেশ হৈছে। গতিকে আমি গোটেই পৰিয়ালে চিন্তিত হৈছে। গতিকে গোটেই পৰিয়ালে বিচাৰি কৰি আছে। গতিকে ক'তো সন্ধান পোৱা নাই। সেই গতিকে আমি আৰক্ষী চকীতো জনাইছিলোঁ, এজাহাৰখন দিছিলোঁ। আৰক্ষী তদন্ত কৰি আছে, এতিয়ালৈকে সম্ভৱ পোৱা নাই। গতিকে আমাৰ আজি এই সংবাদ মাধ্যমৰ যোগেদি আমি হয়তো অসমবাসীক আমি আহ্বান জনাইছোঁ যে কোনোবাই যদি ক'ৰবাত দেখা পায়, ফটো স্ক্ৰীণত দিয়া আছে আৰু আপোনাৰ মোবাইল নম্বৰ দিয়া আছে, গতিকে কণ্টেক্ট কৰি জনাব।